লাগিছে মানে মই জুবিন দাক মানে পাই ওচৰ যে পাইছো এটা কেতিয়া মানে বিয়া খাব পাব 21 22 তুমি মোৰ মাথো মোৰ বোলছবিখনৰ কাৰণে ল'ৰা ছোৱালীৰ প্ৰয়োজন ইমান ধুনীয়া মান এই এনেকৈ ভাগেনে সপোন বুলি মাৰি দিবা ওলাব যাও নে নমস্কাৰ মোৰ নাম আশা বৰদলৈ বৰ্তমান মই আছো প্ৰিয়াংকীৰ ইউটিউব চেনেলত গতিকে এই ভিডিঅ'টো চোৱাৰ লগতে প্ৰিয়াংকীৰ আগৰ ভিডিঅ'সমূহো আপোনালোকে চাব বুলি আশা কৰিলোঁ লগতে আপোনালোকে এই চেনেলটো লাইক কৰিব কমেণ্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ এখন বিৰাট ধুনীয়া গাঁৱৰ পৰিৱেশ সকলোৱে দেখিছে এই গাঁওখনৰ পৰা ওলাই গৈ নিজক প্ৰতিষ্ঠা কৰোঁতে কিমান সময় লাগিছিল আৰু কিদৰে ওলাই গৈছিলে কিছু ক্ষেত্ৰত মোক ভাগ্যখনে যথেষ্ট সহায় কৰিছিল অভিনয় জগতলৈ অহাটো এটা কোইনচিডেন্ট মোৰ লাইফৰ আৰু সেইটো মই কেতিয়াও ভবা নাছিলোঁ যে মোৰ নিচা পেচা দুইটা হৈ যাব মই ক'লোঁ মই একদম সাংঘাতিক ধৰণে গীতৰ লগত জড়িত হৈ আছিলোঁ তেতিয়া আমি গান শুনিব পাম নেকি চিয়'ৰ গতিকে মানে এনেকুৱা এটা দিন আছিলে মোৰ জুবিন গাৰ্গ মোৰ জীৱনৰ ক্ৰাছ আছিল বিৰাট ভাল পাওঁ জুবিন গাৰ্গ মানে যেতিয়া প্ৰথম পাঞ্চয়ে জুবিন গাৰ্গক আনিছিলে সেই দিন ধৰি মানে জুবিন গাৰ্গ মানে বেলেগ ক্ৰাছ আৰু তেতিয়াতো আমি সৰু আৰু জুবিন দা পুৰা হিৰো আৰু হিৰো আমিতো সৰুৰ পৰা জুবিন দাৰ গান শুনিছোঁ 7-8ৰ ছোৱালী তেতিয়া আৰু বস্তুবোৰ এনেও ৰঙীন এটা ভাৱ এটা আহিয়ে যায় না পৃথিৱীখন তাৰপিছত তোমাৰ জুবিনে গানটো উলিয়ালে আশা তাৰপিছততো মানে এনেকুৱা হয় মোৰ এজ এফ জুবিনে মোৰ কাৰণেই উলিয়ালে নেকি আৰু সেই গানটোৰ গইনা লৈ যিমান ল'ৰা আছে চবে পাৰ হ'বই নোৱাৰো আহা মই এনেকুৱা একদম গাই মোৰ মানে ভৰি জোকাই আৰু বেলেগ মানে মোক খোজে আগ নাভাৰে আৰু এনেকুৱা হয় আমাৰ হায়াৰ ছেকেণ্ডেৰীত যেতিয়া মানে হেৰি হৈ থাকে ব্ৰহ্মপুৰ হায়াৰ ছেকেণ্ডেৰীটো খেল হৈ থাকে আমাৰ গাৰ্লছ স্কুলতো খেল হৈ থাকে আৰু মানে আশা গানটো খুব ডাঙৰকৈ লগাই থৈ দিয়ে বুজিছা সেইটো এনেই তেওঁলোকে লগাই কিন্তু এনেকুৱা লাগে জুবিনে যেন মোলৈকে গাইছে ঠিক তেনে টাইমত মানে এটা বৰ বেলেগ অনুভূতি তেতিয়া খুব মায়াখন পঢ়ো মায়া বিস্ময়টো এইবোৰ জীৱনৰ একোটা অংগ আৰু দিয়াচোন পাহৰিব নোৱাৰো তাত এটা এড পাইছিলোঁ তেতিয়ালৈ মই হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত উঠিলোঁ আৰু দেই তাত এটা এড পাইছিলোঁ যে তুমি মোৰ মাথো মোৰ বোলছবিখনৰ কাৰণে ল'ৰা ছোৱালীৰ প্ৰয়োজন মই ঘৰত গম নোপোৱাকে মনে এখন চিত্ৰমন বুলি আমাৰ হেৰি আছিলে এই ষ্টুডিঅ' এটা আছিলে নগাঁৱতে আছিলে ভাঙি দিছে ফটো উঠি পেলাই মই ডিজি মিউজিক পঠালোঁ ডিজি মিউজিকত আৰু ক'ত আৰু মোৰ ফটো আৰু চাব অলৰেডি পিছৰ পৰ্যায়ত সেইখন চিনেমা চালোঁৱেই যতীন দাই কৰিছিলে প্ৰস্তুতি বা জেৰিফা ৱাহিদে কৰিছিলে আৰু জুবিন দাটো হিৰো আৰু জুবিন দা আছে যেতিয়াতো যামেই চাবলৈ কিন্তু সেই যে ফটো পঠিয়াইছিলোঁ সেই ফটো আকৌ পৰি থকা ফটোখন আকৌ অনুপম হাজৰিকা বুলি চাইট এটা মোৰ ফটোখিনি দি দিলে সেইটো সময়ত আকৌ মনত বীৰেণৰ জুইৰ কাৰণে দুখন মুখ বিচাৰি আছিলে লক্ষ্মীনাৰায়ণ ফিল্মছৰ পৰা অংকুৰ বিষয়ে চাই থাকোঁতে মোৰ ফটোখন পাই পেলাই ইতিমধ্যে ৰিম্পী দাসক তেওঁলোকে কাষ্ট কৰিলে চন্দনা নামৰ কেৰেক্টাৰটোৰ কাৰণে তেওঁলোকৰ এখন খুব মানে নতুন আৰু অকণমান গাঁৱৰ ঠাচ থকা অলপ মানে অলপ মোজা প্ৰকৃতিৰ আৰু তেনেকুৱা ধৰণৰ ছোৱালী এগৰাকী লাগে গতিকে মানে একেকোবে তেওঁলোকে মোক চিলেক্ট কৰিলে আৰু মই যেতিয়া তেওঁলোকৰ ঘৰলৈ গ'লো প্ৰথম বৰষা বা ওলাই আহিছে মানে আপুনি কেনেকৈ গম পালে যে তেওঁলোকে চিলেক্ট কৰিলে তেওঁলোকে ফোন কৰিলে তাৰমানে মোৰ সেইটো সময়ত মোৰ বাৰ ডিজি মিউজিকৰ কিছু ব্যক্তিৰ লগত খুব যথেষ্ট ভাল আছিলে মানে এইটো তেওঁ গাইছিলে এতিয়া তেওঁ গীত নোগোৱা হ'ল তেওঁ খুব ভালকৈ গাইছিলে সেইটো সময়ত বা গুৱাহাটীত অলৰেডি কাম কৰি আছিলে গতিকে ডিজি মিউজিকৰ জিন্তু বৰদলৈ দাহঁতৰ লগত বাৰ ভাল সম্পৰ্ক এটা আছিলে পবিত্ৰ দাহঁতৰ লগত ঠিক তেনেকেই মই ক'লোঁ যে মানে জুবিন দাক সেইটো হিচাপে গৈ জুবিন দাক মই লগো কৰিছোঁ কিন্তু অকল ফটো উঠিবলৈকে বাৰ লগত গুৱাহাটীলৈ গৈছোঁ মোৰ এতিয়াও মনত আছে জানা ফটোজবোৰ মই দিম যে মানে এনেকুৱা লাগিছে মানে মই জুবিন দাক মানে পাই ওচৰ যে পাইছোঁ মানে মই কেনেকৈ মানে মই হেৰি কৰিম মানে ফটোজবোৰ আনি মানে কলেজৰ কাৰণ মোৰ লগতে আৰু বহু কেইগৰাকী দিয়াচোন জুবিন দাৰ ফেন আছিলে তেওঁলোকক খুব জ্বলাইছিলোঁ মানে চাহ ফটো উঠি আহিছোঁ এনেকুৱা আৰু তেতিয়া যদি ফেচবুক থকা হ'লেতো চেছ কৰি দিলোঁ মই ভাগ্য আৰু যেতিয়া মানে প্ৰথম খবৰটো পাইছিলে যে আপোনাক মুভিখনৰ কাৰণে কাষ্ট কৰিব বিচাৰিছে কাষ্ট মানে মোৰ প্ৰথমতে স্ক্ৰীন টেষ্ট এটা হৈছিলে তাতে নিকুমণি বৰুৱা বা তেওঁক প্ৰথম পাইছিলোঁ কিমান ভাল লাগিছিলে তেওঁক পাই তেওঁ মোক আই লাভ ইউ এই ৱৰ্ডটো কেইবাটাও ৰসত
আমাৰ ক'বলৈ দিছিলে মই ক'লোঁ তাৰপিছত ইতিমধ্যে তেওঁলোকৰ বেনাৰেৰে যৌৱনে আমনি কৰে বোলছবিখন খুব হিট হৈছিলে গতিকে মানে উমলি থাকোঁতে এইটো উমলি থাকোঁতে সেই গানটোত মোক এক্সপ্ৰেশ্যন দিবলৈ দিছিলে আৰু মানে বৰষা বাই মোক কৈছিলে মানে যেতিয়া এক্সপ্ৰেশ্যনটো দিছিলোঁ আৰু যেতিয়া ফাৰ্ষ্ট শ্বটটো দিছিলোঁ দেই মানে খুব ভাল পাই মোক খুব এপ্ৰিচিয়েট কৰিছিল আৰু বৰষা বা তেতিয়া আৰু এগৰাকী আইকন ওচৰ পৰ্যায়ৰ পৰা মই যিহেতু সম্পৰ্কটো ঘৰুৱা হৈ গ'ল মই মুনিবা বুলি মাতিলোঁ মাতা আৰম্ভ কৰিলোঁ তেওঁ মানে খুব ভাল ৰিমাৰ্কছ দিছিলে দেই খুব ধুনীয়াকৈ আৰু সেয়াই আছিলে যাত্ৰা তাৰপিছত কিছু আপছ গ'ল ডাউন গ'ল তেনেকৈ এটা কথা সোধোঁ যে এতিয়াতো আপুনি ক'লে যে 50% কাম ইয়াত হ'ব 50% গুৱাহাটী এই যে দীৰ্ঘদিনৰ বাবে আকৌ নগাঁৱলৈ ঘূৰি আহিছে তাৰ মাজতে আমি মানে ভাবিব পাৰোঁ নেকি যে আশা বা অতি কম দিনৰ ভিতৰত বিবাহ পাশত আবদ্ধ হ'ব ভাবিব পাৰে মই ভাবিছোঁ কেতিয়া মানে বিয়া খাব পাব 21-22 মইতো একদম মানে কিছু ক্ষেত্ৰৰ কাৰণে কামটো হৈও থাকে নাই কিন্তু মনে প্ৰাণে প্ৰাৰ্থনা কৰিছোঁ যে কৰোণা ভয়াৱহতাৰ মাজতে বিয়াখন হওক আৰু কম মানুহ মাতি বিয়া খৰচটো কমাব পাৰোঁ নাই জোকছ এপাৰ্ট হয়তো এণ্ড অফ দিছ ইয়েৰ or next year একদম ফাৰ্ষ্ট লাভ মেৰেজ নে এৰেঞ্জ যে আশা বা ওলাই আহিছে আজিও ঘৰৰ পৰা ওলাই আহিছে এইদৰে ওলাই আহিলে আশা বাই বেগত কি ৰাখে আমি চাম আজি অ'কে মোৰ এটা বেগ আছে গতিকে এটা শ্বুটিঙক দুটাই চাম অ'কে ইয়াতে আছে তোমাৰ পাৰফিউম দুটা লিপষ্টিক এইকেইটা হেৰি নৰ্মেল যিহেতু এটা মেবেলাইনৰ আছে আৰু এইটো কলাৰ ৰিচৰ আছে আদাৰৱাইজ মই কেতিয়াবা খুব শ্বুটিং বা খুব ভাল হেৰি হ'লেহে মই মেকৰ লিপষ্টিক তাৰমানে দাম বেছি মানে এক ড্ৰপ যদি ৱেষ্টেজ যায় মোৰ গাত লাগে আৰু মই কিয় গাত লাগে কওঁ মই বিৰাট হিচাপত চলোঁ মই এটা কথা দেখাই দিওঁ এইখন দেখিছা সৰু নোটবুক এখন ইয়াতে মোৰ দিনত কিমান খৰচ হয় এডভান্স আমুক ক'ত কি পে'মেণ্ট কৰিছোঁ চব লিখা আছে বেগত মানে এই চালিচ এখন এনি টাইম থাকে মুখস্থ হনুমান চালিচা গোটেইখন মুখস্থ এইটো এটা বেগ এইটো স্পেচিয়েলি মোৰ শ্বুটিঙৰ কাৰণে এইটো থাকে মোৰ NGO এটা আছে আকাংক্ষা তাৰ গোটেই চিল মোৰ ইয়াত একান্তই প্ৰয়োজনীয় বস্তু লাগে সানিটাইজাৰ ৱালেটটো ইয়াতে ভৰাই আনিছোঁ আজি তাৰপিছত ইয়াতে দুটা ফাইল আছে এইটো যেটো অফিচিয়েল বেগ মই সব দেখুৱাই গৈছে এফালৰ পৰা এতিয়া প্ৰিয় দৰ্শক আপোনালোকে ইমান সময় আমি আশাবাৰ লগত ঘৰুৱাভাৱে বহুতখিনি কথা পাতিলোঁ এতিয়া আশাবাৰ আমি এটা গান শুনিম আশাবাৰ মুখেৰে এটা নহয় অকণমান শাৰদী কোমল জোনাক মায়ায়ে মন উতলা কৰে জুৰিটিৰ পাৰত কহুৱা ফুলিলে মন উতলা কৰে বতাহ জাকে শেৱালি ফুলৰ সুবাসনে নিয়ৰবোৰে চিনাকি মনৰ বাতৰি আনে তৰালিও জ্বলিল জোনাকিও জিলমিল তুমি কিয় অহা নাই তোমাক পাবলে মন উতলা কৰে বহুত ধুনীয়া গাইছে ইমান সঁচাকে কুকিল কণ্ঠ সঁচাকে কৈছো মানে আমি ইমান দিনে অসমৰ ৰাইজে আশা বৰদলৈক অভিনেত্ৰী আশা বৰদলৈক সদায় অভিনয় ক্ষেত্ৰখনতহে দেখিছিলে কিন্তু আজি এইটোৰ যোগেদি প্ৰথম সঁচাকে মই মানে আচৰিত হৈ গৈছো ইমান ধুনীয়া ভইচ মানে কিন্তু গান কিয় নাগোৱা গান মই গাইছিলোঁ অৱশ্যে মোৰ এখন প্ৰডাকশ্যনৰ আছিলে এনেকৈ ভাগেনে সপোন চিৰিয়েল তাৰ টাইটেল ট্ৰেকটো দীপলিনাই গাইছিলে তাৰপিছত পিছৰ পৰ্যায়ত সেইটো মই এটা কাভাৰ ছং কৰি পেলাই ভিডিঅ' কৰি মুকলি কৰি দিছিলোঁ এই ইউটিউবত চালে পাব আৰু এইটো ক'ত আপলোড দিয়া হৈছিলে ইউটিউবতে আছে আশা বৰদলৈ এনেকৈ ভাগেনে সপোন বা আশা বৰদলৈ বুলি হেৰি কৰিলে ওলাই যাব
সেইটো আৰু দ্বিতীয় কথা চাওঁ অনাগত দিনত আৰু কিবা যদি প্ল্যান কৰিব ইমান ধুনীয়া মাত মানে দেই সঁচাকৈ মানে খুব কম অভিনেত্ৰী বা অভিনয়ৰ জগতৰ লগত জড়িত সকলহে আকৌ সংগীতৰ লগত জড়িত হয় মানে থেংক ইউ আচলতে মই ক'লো ন প্ৰথমতে মই সংগীতৰ লগতেই জড়িত আছিলোঁ হয়তো চাগে অভিনেত্ৰী নোহোৱাহেঁতেন চাগে আৰু এই লকডাউনৰ সময়খিনিত কিন্তু সেইটো এটা ভাল হ'ল বহুত দিনৰ মূৰত মই সংগীতৰ চৰ্চাও কিছু কৰিব পাৰিলোঁ তাৰ মাজতে আৰু এটা কথা সুধো যে ইয়াৰ মই অথনি কৈছিলোঁ ৰাসৰ কথা ইয়াত সৰুকালৰ ৰাস চাহ নাচিছিলে নাই সৰুকালত মই ৰাস নচা নাই আমাৰ ভাওনা হৈছিলে কাষৰ নামঘৰত তেতিয়া মানে সৰুকালত তেনেকুৱা ভাওনা বা ৰাসৰ লগত মই জড়িত নাছিলোঁ সাংঘাতিক ধৰণে জড়িত আছিলোঁ গানৰ লগত চবেই মোক গান মই স্কুলত এনেকুৱা যে মই গান নাগালে আমাৰ ছামাৰ ভেকেশ্যন ফাংচনটো নহয় মই আশাবাক দুটা অপশ্যন দিম অ'কে তাৰ ভিতৰত একদম একে উশাহত যিকোনো এটা একচেপ্ট কৰিব লাগে ভয়ংকৰ প্ৰথমটো হৈছে যে লাভ মেৰেজ এৰেঞ্জ মেৰেজ তাৰপিছত ইনষ্টাগ্ৰাম FB ফেচবুক নগাঁও গুৱাহাটী ৰাইট নাও নগাঁও তাৰপিছত এটা দিম ভাত ৰন্ধা আৰু আঁঠুৱা তৰা আঁঠুৱা তৰি বেয়া পায় মই বিৰাট বেয়া পাওঁ মই আঁঠুৱা লগায়ে নুশু চবেই বেয়া পায় ন মই লগায়ে নুশু মানে যদি বেয়া অভ্যাস দিয়ে লগাই শুব লাগে গৰম দিনত দেখোন ফেনৰ বতাহ নাপাওঁ আৰু এই আঁঠুৱা নতৰা অভ্যাসটো আহিলে থিয়েটাৰৰ পৰা তাৰপিছত আৰু এটা মানে এটা দিন আপোনাৰ উইদাউট লিপষ্টিকৰ অবিহনে আৰু মোবাইলৰ অবিহনে মানে মইতো লিপষ্টিক নলগাওঁৱে আজি শ্বুটটো আছে কাৰণে লগাইছোঁ আদাৰৱাইজ শ্বুট মানে ক'ৰবাত ওলাই গৈছে একদম যদি ক'ৰবাত ওলাই এতিয়া মাস্কখন থকাৰ কাৰণেতো আৰু ভাল পাইছোঁ মই নলগাওঁৱে গতিকে লিপষ্টিক নহ'লে মোৰ একো ফৰক নপৰে একো আহে নাই কিন্তু মোবাইলটো নাথাকিলে অকণ বেয়া লাগে আৰু মানে অভিনয় জগতত আপুনি কণ্ট্ৰভাৰ্চিত কেতিয়াবা সোমাইছিল নে নাই ভগৱানৰ কৃপাত আজিলৈকে নাই সোমোৱা আৰু জীৱনত কেতিয়াও ভগৱানে মোক সেই দিনটো নেদেখুৱাওক অকণমান নিজে অলপ বাচি চলি মেলি তেনেকৈ চাহ খাই আছোঁ কাৰণে চাগে কণ্ট্ৰভাৰ্চিত সোমোৱা নাই সোমোৱাবলৈ বৰ বেয়া পাওঁ মানে বৰ দুখ লাগে গতিকে নোসোমোৱাটোৱে মই কামনা কৰিম আৰু এটা সুধিম যে দিনৰ টোপনি বেছি ভাল লাগে নে ৰাতিৰ টোপনি মোৰ টোপনি ভালেই লাগে জানা মোৰ এটা নামেই আছে মই যেতিয়াই পঢ়োঁ বোলে তেতিয়াই মানে একদম ইমান চকুনকৈ বোলে মই শুওঁ আৰু মোৰ মানে যিগৰাকী এছিষ্টেণ্ট মাজনী তাই মানে প্ৰায় কয় মানে মই বোলে শুই থাকিলে বোলে কিবা মানে দুনিয়াৰ কথা এনেকৈ থাকোঁ বোলে বুজিছা মোৰ মাও কয় মই আজিলৈ মই বহুতবাৰ ক'লোঁ যে নেকি নহয় মই কিবা চকলেট খাই থকা টাইপ খাই থাকোঁ বোলে বুজিছা তো গতিকে মানে চকলেট খাই ভাল পায় নেকি নাজানো মানে সেইটো চাগে কি হয় জানা এই ক'ব নোৱাৰোঁ আৰু গতিকে মানে কিমান চকুনকৈ মই শুওঁ তুমি এবাৰ নিজে এনে ৰাতি টোপনিটো মানে বেছি ভাল যায় নে দিনত মানে মই একদম পাৱাৰ নেপ লোৱাত বিৰাট উস্তাদ মই যেতিয়াই মন যায় ভাবোঁ যে নাই বিৰাট ভাগৰ লাগিছে অকণমান চোফাখনতে দীঘলটো দি পেলাই চোফাত শুই খুব ভাল পাওঁ দেই চোফাখনতে দীঘলটো দি পেলাই অকণ শুওঁ আৰু একদম পঢ়াৰ লগে লগে ইনষ্টেণ্ট টোপনি যায় মোৰ নালাগে আৰু আচলতে মই খুব বেছি মই ক'লোঁ নহয় মই খুব ষ্ট্ৰেছফুল লাইফ কটাই বেয়া পাওঁ হ'ব আৰু যিটো হ'ব আৰু যিটো কপালত আছে সেইটোৱে হ'ব মই চেষ্টা কৰিম আল্টিমেটলি যেতিয়া চেষ্টা কৰা কাম এটা নহয় মই পটকৈ ডিপ্ৰেছ নহয় কাৰণে এটা কথা চাবা যিটো হয় সদায় আজিলৈকে প্ৰমাণ পাইছোঁ ভালৰ কাৰণে সেই কামটো নহ'ল তাৰ বিনিময়ত বেলেগ কিবা ভাল কাম আমি তেন্তে আজি আশা বাৰ লগত বহুতখিনি কথা পাতিলোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলোৱে এই ভিডিঅ'টোৱে চাই বহুত বেছি ভাল পালে সকলোৱে ভিডিঅ'টো আঁকোৱালি ল'ব লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব মই কৰিছোঁ এইমাত্ৰ কৰিলে এজনে আশাবাই কৰিব আৰু আপোনালোক সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু আশাবা বহুত বহুত ধন্যবাদ ইমানখিনি সময় দিয়াৰ বাবে থেংক ইউ